বন্ধুসকল স্বাগতম জনালো আমাৰ ইউটিউব চেনেল নলেজ টিভি অসমলৈ। বন্ধুসকল আজি আমি আলোচনা কৰিম দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত ফিজি দেশখনৰ বিষয়ে। আৰু এয়াই নহয়, ইয়াৰ উপৰিও আমি আলোচনা কৰিম এই দেশখনৰ কিছুমান আমেজিং ফেক্টৰ বিষয়ে। আৰু দেশখনৰ বিষয়ে জনাৰ আগতে আমাৰ এই চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফিজি দ্বীপৰাষ্ট্ৰ বাস্তৱত এখন সুন্দৰ দ্বীপেই নহয়, আনকি ৩৩৩খন দ্বীপৰ ভিতৰত এখন মুখ্য দ্বীপ হিচাপে ধৰা হয়। দেশখনৰ মুঠ জনসংখ্যা ৯ লাখৰ ওচৰা ওচৰি। চুৱা ফিজিৰ ৰাজধানী। চুৱাত সকলোতকৈ বেছি বৰষুণ হয়। ইয়াত দুদিন ধৰি একেৰাহে বৰষুণ হৈ থাকে। সেইকাৰণে ইয়াত মানুহৰ বেছি ভিৰ হয়। পৃথিৱীৰ প্ৰত্যেকটো কোণতে ভাৰতীয় মানুহ সিঁচৰিত হৈ আছে। কিছুমান দেশ এনেকুৱা আছে য'ত ভাৰতীয় মানুহ অধিক আছে। এনেকুৱা দেশক যদি আমি সৰু ভাৰত বুলি কওঁ তেতিয়াও আমাৰ ভুল নহ'ব। আচলতে ফিজিৰ মুঠ জনসংখ্যাৰ প্ৰায় 40% ভাৰতীয় লোক, আৰু ইহঁতে বহু বছৰ ধৰি ইয়াতেই বাস কৰি আছে। ইয়াৰ এইটোৱে কাৰণ যে ইয়াৰ মুখ্য ভাষাৰ লগত হিন্দী ভাষাও জড়িত হৈ আছে, আৰু বাকী লোকবোৰ চীন আৰু ইউৰোপৰ। সেইকাৰণেই ইয়াত ভাৰতীয়, চীন আৰু ইউৰোপৰ সংস্কৃতিৰ মিশ্ৰণ দেখা যায়। বন্ধুসকল, 1874 চনত ব্ৰিটিছসকলে এই দ্বীপটো নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। ইয়াক নিজৰ এক ঠাই বনাই লৈছিল। ইয়াৰ পিছত ব্ৰিটিছসকলে বহুতো ভাৰতীয় নিবনুৱা লোকক খেতি কৰিবলৈ লৈ আহিছিল, আৰু সিহঁতৰ ওপৰত এটা চৰ্ত ৰাখিছিল যে 5 বছৰৰ পিছত যদি ভাৰতীয় লোক ভাৰতলৈ আহিব বিচাৰে তেতিয়া আহিব পাৰে। এনেকুৱা হোৱাত বেছিভাগ ভাৰতীয় নিবনুৱাই কাম কৰাই উচিত বুলি ভাবে, আৰু শেষত ইহঁতে ভাৰতলৈ আহিব নোৱাৰিলে আৰু ফিজিৰ বাসিন্দা হৈয়ে থাকিল। ফিজিত বাস কৰা বেছিভাগ মানুহ হিন্দু ধৰ্মৰে। দীপাৱলীৰ নিচিনা বহুতো পূজা ইয়াত সুন্দৰভাৱে পালন কৰা হয়। অকল দীপাৱলীয়েই নহয়, ফিজিত হোলীও ধুমধামেৰে পালন কৰে। ফিজিত বহুতো স্কুলত ভাৰতৰ নিচিনাকৈ পঢ়োৱাৰ ব্যৱস্থা আছে। এয়াই নহয়, ফিজি এখন এনেকুৱা দেশ য'ত ভাৰতীয় দেশৰ নাগৰিক সেই দেশৰ লোকতান্ত্ৰিক ব্যৱস্থাৰ সৰ্বোচ্চ পদ প্ৰধানমন্ত্ৰীলৈ গৈছে। বন্ধুসকল, ফিজিৰ টুবুৱা পৰম্পৰা অনুসৰি ইয়াত ল'ৰাই বিয়া কৰাবলৈ পৃথিৱীৰ সকলোতকৈ ডাঙৰ জীৱ ৱেল মাছৰ দাঁত কইনাৰ দেউতাকক উপহাৰ দিব লগা হয়। আপুনি অলপ চিন্তা কৰক, কোনে ইমান বিয়াৰ কাৰণে পাগল হ'ব যিয়ে ৱেল মাছৰ মুখত গৈ দাঁত ভাঙি আনিব? কিন্তু যিয়েই নহওক, এই পৰম্পৰাটো আজিও ইয়াত পালন কৰি আছে। বেছি সংখ্যক ভাৰতীয় লোক থকা বাবে ফিজিত কিছুমান হিন্দু মন্দিৰ আছে। তাৰে সকলোতকৈ ডাঙৰ মন্দিৰটো শ্ৰী শিৱৰামণিয়া হিন্দু মন্দিৰ নামেৰে জনা যায়। প্ৰকৃতি প্ৰেমিকসকলৰ বাবে এই ঠাইখনত চাৰিওফালে সুন্দৰতাৰে ভৰি আছে। ইয়াৰ পৰিষ্কাৰ নীলা পানী, জংঘল, সংস্কৃতি, সোৱাদযুক্ত খাদ্য, পাৰ্ক আদিয়েই মানুহক মনোহিত কৰে। যদি আপুনি ৰোমাঞ্চ বিচাৰি আহিছে বা ৰাষ্ট্ৰীয়তা বা সংস্কৃতিক ভাল পায় তেতিয়াহ'লে ফিজি আপোনালৈ বেষ্ট ঠাই। তেনেহ'লে বলক বন্ধুসকল, শ্বেয়াৰ কৰোঁ কিছুমান ফিজিৰ ধুনীয়া ঠাইৰ বিষয়ে। সকলোতকৈ আগত আমি আলোচনা কৰোঁ মামানুকা আইলেণ্ড। এই ঠাইখনত বহুত বস্তুৰ বাবে প্ৰসিদ্ধ, যেনে প্ৰাকৃতিক সুন্দৰতা, ফিৰোজা পানী, আৰু এই দুটা বস্তুৱেই মামানুকা দ্বীপক পৰ্যটকৰ বাবে লোকপ্ৰিয় কৰি তোলে। ফিটিলিভু আইলেণ্ড। এইটো ফিজিৰ সকলোতকৈ ডাঙৰ আইলেণ্ড। এই আইলেণ্ডটো পৰ্যটকসকলৰ বাবে মুখ্য কেন্দ্ৰবিন্দু। সকলোতকৈ আগত আপুনি চাব লাগিব চিকাতৰা চেণ্টিউ নেশ্যনেল পাৰ্ক। ফিজি দ্বীপত ঘূৰাৰ বাবে সকলোতকৈ ভাল ঠাইৰ ভিতৰত এখন হ'ল ফিটিলিভু আইলেণ্ড। ইয়াৰ উপৰিও আপুনি ইয়াত বেকালগুন, ফিজি মিউজিয়াম, কলাইট পাৰ্ক আদি চাব পাৰে। এইবাৰ কথা পাতোঁ ইৱাছৱা আইলেণ্ডৰ বিষয়ে। এই দ্বীপটো পৰ্যটকৰ বাবে বহুত ধুনীয়া দ্বীপ। আপুনি ইয়াত স্কুবা ডাইভিং কৰি সমুদ্ৰৰ তলত থকা মনোমোহা দৃশ্যসমূহ চাব পাৰে, আৰু আপুনি ইয়াত থকা গাঁওসমূহ ভিজিট কৰিব পাৰে। যদি কেতিয়াবা ইৱাছৱা আইলেণ্ড যায় তেতিয়া ইয়াৰ চাৱা আইলাই গুহাটো নিশ্চয় চাব, কিয়নো ইমান ধুনীয়া গুহা হয়তো আপুনি ক'তো দেখা নাই। আৰু শেষৰটো দ্বীপ হৈছে ভানুৱা লেভু। ফিজিৰ দ্বিতীয় বৃহত্তম দ্বীপ হিচাপে জনা যায় এই দ্বীপটো।
বহু কম নিবাসীৰ সৈতে ভানুৱা লেভুক সাগৰে আগুৰি আছে, য'ত পৰ্যটকৰ অহা যোৱা অলপ কম। কিন্তু এই দ্বীপটো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। বন্ধুসকল, এয়াই আছিল ফিজি। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি ক'ব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।